নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি চৰ্চা কৰিম অসম পুলিচৰ বিষয়ে। বন্ধুসকল, অসম পুলিচৰ যি ইণ্টাৰভিউ চলি আছে, এই ইণ্টাৰভিউ যিটো প্ৰচেছ বন্ধুসকল, অইনবাৰৰ যিটো অসম পুলিচৰ ইণ্টাৰভিউ, তাৰ ভিত্তিত এইবাৰৰ যিটো প্ৰচেছ বন্ধুসকল সম্পূৰ্ণ বেলেগ। বন্ধুসকল, কি বেলেগ? বন্ধুসকল, তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে সকলোৱে গম পায় যে এইবাৰৰ যিটো অসম পুলিচৰ ইণ্টাৰভিউ, সকলো ধৰণৰ আধুনিকতম হৈছে। ৰানিঙৰ পৰাই হওক বা লং জাম্পৰ পৰাই হওক বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পৰাই হওক, অতি ষ্ট্ৰিক্টলি চাইছে। কোনো ধৰণৰ তাতে 2 নম্বৰী হোৱাৰ সম্ভাৱনা দেখা পোৱা হোৱা নাই। বন্ধুসকল, মই এই কথাটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চেদি কৈছোঁ, কাৰণ মই যিহেতু ইণ্টাৰভিউ দিবলৈ গৈছোঁ আৰু তাত মই কোনো ধৰণৰ 2 নম্বৰী যে ফিজিকেলি ৰিটিনতটো মই ক'ব নোৱাৰিম, কাৰণ যিটো ফিজিকেলি তাত কোনো ধৰণৰ 2 নম্বৰী হোৱাৰ মই শংকা দেখা পোৱা হোৱা নাই। অতি শলাগ ল'ব লাগিব, অতি ষ্ট্ৰিক্টলি চাইছে, কোনো ধৰণৰ তাত 2 নম্বৰী নহয় বুলিয়ে ক'ব পাৰি। বন্ধুসকল, ডকুমেণ্টছো অতি ষ্ট্ৰিক্টলি চাইছে। বন্ধুসকল, ভিডিঅ'টোত আমি চৰ্চা কৰিম যে অসম পুলিচৰ এইবাৰ যে এক্সট্ৰা মাৰ্কৰ ওপৰত। হয় বন্ধুসকল, কাৰণ এক্সট্ৰা মাৰ্কটো অসম পুলিচৰ যি আগতে ইণ্টাৰভিউ হৈছিল, সেই ইণ্টাৰভিউবিলাকত এক্সট্ৰা মাৰ্কটো ফিজিকেলৰ মাৰ্কৰ লগত কোনোবাৰেই এড কৰি দিয়া হোৱা নাই। তো বন্ধুসকল, এইবাৰ ফিজিকেলৰ যিটো মাৰ্ক, সেইটো এক্সট্ৰাৰ যিবিলাক চাৰ্টিফিকেট যেনে ধৰ আপোনাৰ কম্পিউটাৰেই হওক বা স্পৰ্টছ হওক, NCC হওক, ITI হওক, এই সকলোৰে যি এক্সট্ৰা মাৰ্ক আছে আপোনালোকৰ, তো সেইবিলাক এড কৰি দিছে ফিজিকেলৰ লগত। বন্ধুসকল, এই এক্সট্ৰা মাৰ্কটো এড কৰি দিছে যে বহুতৰ মনত শংকা আছে যে এই মাৰ্কবিলাক যে এড কৰি দিছে, এই এড কৰি দিয়া মাৰ্কেদি ৰিটুনত মাতিব নেকি? বন্ধুসকল, সেইটো বহুতৰ শংকা হৈ আছে। তো বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায়, তেনেহ'লে আপোনাৰ সকলো শংকা দূৰ হৈ যাব। বন্ধুসকল, মই যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, তেতিয়া মই ইণ্টাৰভিউ যেতিয়া পাছ কৰি পেলাই যেতিয়া মই আহিছিলোঁ, মই যিটো হবলদাৰ আছিল, তেতিয়া ধৰ চলিবিলাক সকলো মই কাৰণ লাষ্টত দৌৰিব পাৰিছিলোঁ, কাৰণ চলিবিলাক বহুত কমি গৈছিল। মই হবলদাৰ আছিল, কাৰণ কোনো ধৰণৰ মই ডাঙৰ অফিচাৰক মই সোধা নাছিলোঁ, কাৰণ হবলদাৰ এজনক সুধিছিলোঁ। তেওঁক কৈছিলোঁ যে এইবাৰ এক্সট্ৰা মাৰ্কবোৰ এড কৰি দিব নেকি? তেওঁ কৈছিল যে সকলো এক্সট্ৰা মাৰ্ক লগাই ৰিটুনৰ কাৰণে মাতিব। ঠিক আছে বন্ধুসকল, তেওঁ কৈছিল। মই এইটো কিমান সত্য, মই সেইটো আপোনালোকক মই সঠিকটো ক'ব নোৱাৰিম, কাৰণ যিহেতু মোৰ তাত ইমান ইনফৰমেশ্যন, মই যিটো সুধিছোঁ, সুধোঁতে যিটো এনচাৰ দিছে তেওঁ, মই সেইটো আপোনালোকক বাৰ্তা প্ৰেৰণ কৰিছোঁ। তেওঁ কৈছিল যে 25 আৰু তেওঁ কৈছে যে মই সুধিছিলোঁ কাট অফ কিমান যাব ফিজিকেলৰ কাৰণে, ৰিটুনৰ কাৰণে। তো তেওঁ কৈছিল যদি 25ৰ ওপৰত আছে এবিত, অনলি এবিৰ কাৰণে 25ৰ ওপৰত যদি মাৰ্ক পায়, এবিৰ কাৰণে আপোনাক মাতা হ'ব। তো বন্ধুসকল, তেওঁ তেনেদৰে কৈছে। তো কি হয় মই এইটো কথা নাজানো, সঠিকটো আপোনাক দিব নোৱাৰিম, কাৰণ যিটো মই সুধিছোঁ, সোধাত তেওঁলোকে তেনেদৰে কৈছে। তো বন্ধুসকল, তেওঁ চাগে ইনফৰমেশ্যনটো ক'ৰবাত পাইছে, তেওঁলোকে সেইকাৰণে তেওঁ কৈছে। তো বন্ধুসকল, আপোনালোকে যদি 25ৰ ওপৰত পাইছে, তেনেহ'লে আপোনালোকৰ ৰিটুনৰ কাৰণে প্ৰস্তুতি চলাব পাৰে বুলিয়েই মই ক'ব পাৰিম বন্ধুসকল। আৰু আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ জিত আছাম চেনেলটো, আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, এনেকুৱা ইনফৰমেশ্যন হোৱা ভিডিঅ' পাবৰ বাবে। জয় আই অসম।